me back in the morning when the sun starts to rise. So mama, don't stress your mind. Hello everyone, মই পৰিন্তে পৰি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া সময় হৈছে পুৱা 10টা বাজি গৈছে আজি আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল মানে ৰাতিপুৱাই ভাত খালো আৰু এতিয়া ভাবিছো চুলিত কিবা এটা লগাও চুলিখিনি খুব বেছি সৰিছে লগতে উফিও হৈছে এয়া দেখিছেনে চুলি সৰি পুৰা টপা হৈ গৈছো অলপমান আমলখি অনা আছে সেইখিনিকে লগাম আৰু কেনেকৈ লগাও আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকৰ ওচৰটো চুলি সৰা বন্ধ কৰাৰ কিবা উপায় আছে প্লিজ মোক কমেন্ট কৰি জনাব মইও এবাৰ ট্ৰাই কৰি চাম আৰু বলক তেতিয়াহলে দেৰি নকৰি এতিয়া আমলখিখিনি ৰেডি কৰি লওঁ ৰ'দ থাকোতে লগাই লওঁ নে কি কয় বলক তেতিয়াহলে এইখিনি হৈছে মোৰ আমলখিখিনি অনা বহু দিনেই হ'ল সেইকাৰণে বেয়া হৈ গৈছে এলাহতে লগোৱা হোৱা নাই আজি ভাবিছো কেইটামান ভাল ভাল বাছি চুলিত লগাও আৰু কেনেকৈ লগাও আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম অলপ বেলেগ ধৰণে লগাম ঠিক আছে তেতিয়াহলে আপোনালোকে চাই থাকক ভিডিঅ'টো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্লেটখনৰ পৰা এইকেইটা আমলখি বাছি লৈছো প্ৰায়বোৰ আমলখি বেয়া হৈ গ'ল দুই এটা মাজতে ভাল আছে তথাপিতো এইকেইটাকে লগাম বুলি লৈছো আৰু আমলখিখিনি এতিয়া ধুই প্ৰেছাৰ কুকাৰত দি দিছো পানী একেবাৰে কমাই দিছো আৰু ভুলতেও নিমখ ব্যৱহাৰ নকৰিব কাৰণ গোটেই আমলখিৰ ৰসখিনি চুলিত লগাব লাগিব সেইবাবে আৰু এতিয়া প্ৰেছাৰ ঢাকনখন লগাই 3-4টা মান হুইসেল দিবলৈ দিম যাতে ভালদৰে আমলখিখিনি সিজি যায় এইখিনি আমলখিখিনি উঠাই দিছো এতিয়া মই কেইটামান কাম আছে সেইখিনি কৰি লওঁ তাৰ পাছত আপোনালোকক পুনৰ লগ পাই আছো এইখিনি আমলখিখিনি ভালদৰে সিজি গ'ল দেখিছেনে আমলখিখিনি ফাটি ফাটি গৈছে আৰু এতিয়া অকণমান ঠাণ্ডা হলত কুকাৰটোৰ পৰা আমলখিখিনি উলিয়াই দিছো কিন্তু পানীখিনি পেলাই দিয়া নাই সেইখিনিও থৈ দিছো এতিয়া আমলখিখিনিৰ পৰা ভালদৰে গুটিখিনি আঁতৰাই লম সেইভাবে ওচৰতে এখন প্লেট লৈ লৈছো গুটিখিনি আঁতৰাই প্লেটখনতে থৈ দিম এটা এটাকৈ আটাইখিনি আমলখিৰ গুটিখিনি আঁতৰাই লৈছো নহলে চুলিত লগাবলৈ অকণমান দিগদাৰ হ'ব সেইভাবে আৰু এতিয়া অলপমান হাতেৰে মিহি কৰি লৈছো বহুত বেছি মিহি কৰা নাই যিমানখিনি সম্ভৱ হাতেৰে সিমানখিনি কৰি লৈছো আৰু এতিয়া তাত দিম অকণমান নাৰিকল তেল এয়া হেতু মই নাৰিকল তেল লৈছো আৰু বহুত বেছিকৈ দিব নালাগে নিজৰ জোখমতে অকণমান লৈ ল'ব আৰু অকণমান দি দিছো এতিয়া ভালদৰে মিহলি কৰি লম তেলৰ লগত আৰু এতিয়া চুলিত ভালদৰে লগাই দিম এয়া ভালদৰে চুলিখিনি আটাইখিনিত যাতে চুলিত লাগে তেনেদৰে লগাই লৈছো এইখিনি লগাই হৈ গ'ল আৰু সকলোৱে আমলখি কিমান উপকাৰী সকলোৱে জানেই মই কোৱাৰ প্ৰয়োজন নাই এতিয়া এঘণ্টামান মই এনেকৈ থৈ দিম তাৰ পাছত খালি পানীৰে ধুম আজি শ্যাম্পু ব্যৱহাৰ নকৰো কাইলে বা পৰহিলেহে শ্যাম্পু ব্যৱহাৰ কৰিম আৰু আমলখিটো পিচি লগালে আসলে বেছি ভাল কিন্তু মোৰ অকমান এলাহ আৰু সময়ো অভাৱ সেইকাৰণে এনেকৈ লগাব লগিয়া হৈছে আৰু বেলেগে লগাইলে ভাল আসলে কিন্তু লগাবল তেনেকুৱা মানুহ নাই সেইকাৰণে এতিয়া মই আছো পাকঘৰত আৰু ভাত বনাবলৈ আহিছো এইফালে মোৰ কেৰাহী তেলখিনি প্ৰায় গৰমেই হৈ আছিল সেইভাবে লৰালৰিকৈ কেইটামান গোটা জিৰা দি ললো এতিয়া তাত দিছো কুটি থোৱা পিয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এয়া দেখিছেনে পিয়াজৰ কালাৰটো চেঞ্জ হৈ গৈছে এতিয়া তাত দিছো আদা নহৰু পেষ্টৰ কেঁচা গোন্ধ নোযোৱালৈকে অলপ সময় ভাজি থাকিম আৰু এতিয়া তাত দিছো মছলাখিনি সোৱাদ অনুসৰি অকণমান নিমখ হালধি আৰু অকণমান জিৰা গুৰি ধনিয়া গুৰি বেলেগ মছলা ব্যৱহাৰ কৰা নাই আৰু এতিয়া মছলাখিনি অলপ সময় ভাজি থাকিম কিন্তু গেছৰ ফ্লেমটো লো কৰি আৰু এতিয়া মছলাখিনি দিছো বিলাহী পেষ্ট মই আগতীয়াকৈ এটা বিলাহী পেষ্ট বনাই থৈছিলো সেইখিনি দি দিছো আৰু এটা বিলাহী পেষ্টখিনি মছলাখিনিৰ লগত অলপ সময় ভাজি থাকিম যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় আৰু এতিয়া তাত দিছো বইল কৰি থোৱা আলুখিনি অলপ ভাঙি দিছো তেতিয়া অলপ ডাঠ হ'ব
লগতে খাবলৈ ভাল হয় গোটেইখিনি গোটা গোটাকৈ হৈ থাকিলে খাবলৈ ভাল নালাগে সেইবাবে আৰু এতিয়া তাত দিছোঁ গৰম পানী মই 2জন মানুহৰ জোখতে গৰম পানী দিছোঁ আৰু এতিয়া উতলিবলৈ দিম লগতে ডিমকেইটাও দি দিম ডিমকেইটা কিন্তু মই আগতীয়াকৈ ফ্ৰাই কৰি থোৱা নাছিলোঁ এনেকৈ মই ভাল পাওঁ সেইবাবে এনেকৈ দি দিছোঁ আৰু এতিয়া ভালদৰে উতলি অহাত মই তাত দিছোঁ অকণমান জালুকৰ গুড়ি লগতে কেইটামান ধনিয়াৰ পাত কুটি দিছোঁ তেতিয়া আৰু বেছি ভাল লাগে সোৱাদটোও ভাল হয় লগতে দেখিবলৈও খুব বেছি ধুনীয়া হয় আৰু একেবাৰে সাধাৰণভাৱে বনোৱা ডিমৰ দম মোৰ ৰেডি হৈ গ'ল এতিয়া ভাতকেইটা খাই লওঁ তাৰ পাছত আপোনালোকক আকৌ লগ পাই আছোঁ হাই ফ্ৰেণ্ডছ এতিয়া 2টা বাজিলে মই চুলিখিনি ধুই দিলোঁ আৰু চুলিৰ ফাকত ক'ৰবাত আমলখি টুকুৰা লাগি আছে শুকাই গ'লে সেইখিনি আঁতৰি যাব আমি ভাত পানী খাইও আজৰি হ'লোঁ এতিয়া ভাবিছোঁ অকণমান ৰ'দ লওঁ চুলিখিনি শুকুৱাই লওঁ নহ'লে চৰ্দি হোৱাৰ চান্সটো খুব বেছি গতিকে ব'লক এতিয়া আমি চাদৰ ওপৰত যাওঁ ৰ'দ লওঁগৈ আৰু ৰ'দত কোন কোন বহি আছে চাওঁগৈ ব'লক টুলখন লৈ যাওঁ গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া সন্ধ্যা 6:30মান বাজিলে আৰু মই ধূপ ধূনা জ্বলাই এইমাত্ৰ চাহ একাপ খাবলৈ আনিছোঁ আৰু অথনি চুলিখিনি ধোৱাৰ পাছতো বহুত আমলখি টুকুৰা চুলিৰ ফাকত লাগি আছিলে কিন্তু বৰ্তমান সময়ত নাই চুলিখিনি শুকোৱাৰ পাছত সেইখিনি আঁতৰি গ'ল এতিয়া অকণমান তেল লগাই আহিছোঁ কাইলৈ শ্বেম্পু কৰিম বুলি ভাবিছোঁ সেইবাবে অকণমান তেল লগাই দিলোঁ আৰু এতিয়া ল'ৰাটোক অকণমান পঢ়াম তাৰ পাছত ভাত বনাম গতিকে আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আজিৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিল তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেন্তে আজিলৈ আহিছোঁ পুনৰ নতুন এটা ব্লগৰ সৈতে আকৌ লগ পাম বাই বাই এণ্ড টেক কেয়াৰ